जलकिया किमान भूत जलकिया ये एक भाग में 20 फ्रेंड्स मैं लभिता और लभिस क्रिएशनले आपनालोक सकलोके पुनरबार स्वागतम जनाइছো आशा करू सकलो भाले कुशले आछे और भाले कुशले থাকিব आजिर भिडिओটো आगबঢ়োৱাৰ আগতে মই মোৰ ইউটিউব চেনেলৰ প্ৰত্যেকজন সাবস্ক্ৰাইবাৰ আৰু যি সকলে মোৰ ভিডিও চাইছে যি সকল মোৰ ভিউৱাৰ্স হয় যি সকলে মোৰ ভিডিও চাই লাইক কৰিছে কমেন্ট কৰিছে শেয়াৰ কৰিছে প্ৰত্যেকজন ব্যক্তিলৈকে মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো আগলৈকো এনেকে ভিডিওবোৰ চাই থাকিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া হলে আজিৰ ভিডিওটোলে আগবাঢ়ো বল গৈছিলো বুট বজাৰত আমাৰ ইয়াত এখন সপ্তাহিক বজাৰ হয় কেতিয়াবা যদি হলিডে পাও বা বন্ধ থাকে ডিউটি না থাকে তেতিয়া আমি যাও এবাৰ গৈছিলো মই মোৰ হলিডে আছিল হলিডে পৰিছিল বুধবাৰে সেই কাৰণে মই যাব পাৰিলো আপোনালোকৰ লগতো শেয়াৰ কৰিছো মই মান্দাৰদিছাৰ বুলি এডুখৰ জায়গা আছে ইয়াত তাতে হয় হে বজাৰখন পাহাৰীয়া বস্তুবোৰ ওলাই কলডিল যোনবোৰ আমাৰ হেলথৰ কাৰণে বহুত ভাল হয় আৰু এবাৰ মই এখন কুমুৰা থেকেৰা টেঙা দিয়া মাছৰ আঞ্জা আপোনালোকৰ লগত শেয়াৰ কৰিছো একেবাৰে বেছি বস্তু মানে কি পিয়াজ একোৱে নালাগে অকল আদা আৰু পাঁচফোৰণ লাগে আৰু মাছ থেকেৰা টেঙা যদি থেকেৰা টেঙা নাথাকিলে আপোনালোকে নেমু চেপিও বনাব পাৰে নেমুৰ ৰস অকনো চেপি দিব পাৰে খোৱাৰ পাছত সবজিটো হৈ যোৱাৰ পাছত হেনেকেও ভাল লাগে খাই হয় যি সকলে আগতে মোৰ ভিডিওবোৰ চাইছে বা সাবস্ক্ৰাইবাৰ নহলেও যি সকলে সাবস্ক্ৰাইব কৰা নাই ভিডিওবোৰ চাইছে তেখেতসকলে নিশ্চয় গম পায় যে মই মোৰ ভিডিওৰ একেবাৰে শেষৰ ফালে পাঁচটাকে মই জিকে শেয়াৰ কৰো এবাৰৰ পৰা এই ভিডিওটোৰ পৰা মই ভাবিছো এটা প্ৰশ্ন আপোনালোকৰ কাৰণে ৰাখিম আপোনালোকে কমেন্ট বক্সত তাৰ আনসাৰটো দিব এটা সারপ্রাইজ আছে সারপ্রাইজটো মই অলপ দেৰি হ'ব আৰু কেটামান ভিডিও যোৱাৰ পাছত মই কম তেতিয়া হলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো দেৰি নকৰিব বলক আপোনালোককো দেখাম আমাৰ বজাৰ
জলকীয়া কেনেকৈ দিয়কচোন আকৌ ভোট জলকীয়া কিমান ভোট জলকীয়া ভাগ মে 20 অমিতা কেনেকৈ দিছে 10 रुपये वाला नहीं है ये 10 रुपया होगा কলডিল কেনেকৈ ये लीजिए ধনিয়া কিমান ধনিয়া 3টা 10 মাংস ওলোৱা নাই গেট কৰিব ভালেতো ইমান ডাঙৰ ডাঙৰ ধনিয়া 3টা 10 হলো হৰু মুঠিটো লৈছো 10 টকা এইটো লওক 10 টাকা নহব ভাই 20 টাকা হৈ গ'ল বজাৰ পাই গ'লো মই কৈছিলোঁ নহয় মই মাছ নাপাম বুলি সঁচাকৈ নাপাম অলপ দেখুৱাওঁ কি কি আনিছোঁ সেয়া চাওক মোৰ আজিৰ বজাৰ এইটো কলডিল 10 টকা এইটো শুকান মাছ কোনে কোনে শুকান মাছ খাই ভাল পায় এইটো শুকান মাছ টিকলা টিকলা আপেল ধনিয়া তেজপাত এটাও লাগি আহিছে ইয়াতে জলকীয়া মাছ নোপোৱা নহয় বাৰু পালোঁ গুৰুজী এজনে লৈছিলে তেখেতৰ পৰাই ভগাই ল'লোঁ বাট মই যেনেকুৱা ডাঙৰ মাছ বিচাৰি গৈছিলোঁ সেনেকুৱা নাপালোঁ একো নাই নেক্সট টাইম যাম একদম সোনকালে যাম যিসকলে কেজি হিচাপত অমিতা কিনে তেখেতসকলক কৈছোঁ চাওক ইমান ডাঙৰ অমিতা মই 10 টকাত পাইছোঁ 10 টকা আৰু এইকেইটা মোক দেবিকাই দিছে এইকেইটা কি চিনি পাইছেনে কোনে কোনে চিনি পাইছে বাৰু কোনে কোনে খাই ভাল পায় খালি বজাৰ কোমোৰা মাছৰ টেঙা আঞ্জা অকণ বনাবলৈ মই এয়া পাতল পাতলকৈ কোমোৰা কাটি লৈছোঁ এয়া অলপ আদা থেতালি লৈছোঁ এয়া মাছ ফ্ৰাই এইখিনি অলপ থেকেৰা পানীত ভিজাই থৈছোঁ আৰু লৈছোঁ পাঁচফোৰণ বাস ইমানখিনি ইনগ্ৰেডিয়েন্ট লাগে তেল গৰম হৈ গৈছে এতিয়া ইয়াত দিম পাঁচফোৰণখিনি পাঁচফোৰণখিনি ফুটি উঠাৰ পাছত গেছটো একেবাৰে কমাই ল'ব গেছৰ ফ্লেমটো তাৰ পিছত দিব এই আদাখিনি থেতেলিয়াই লোৱা আদাখিনি এতিয়া লগে লগে ঢালি দিব কোমোৰাখিনি
এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিব আৰু কুমাৰখিনি এদৰে ভাজি ল'ব। এতিয়া ইয়াতে এড কৰিম হালধি, হালধি, নিমখ, ভালদৰে লৰাই দিছোঁ। মোৰ কোমোৰা প্ৰায় সিজি গৈছে। ইয়াতে মই এফাল কেঁচা জলকীয়াও এড কৰিছিলোঁ। আপোনালোকে যদি বেছিকৈ খায় এড কৰিব পাৰিব বেছিকৈ। মই যিহেতু মাছৰ পেটুখিনিও বনাম সেইকাৰণে মই বেছি এড কৰা নাই ইয়াত। এতিয়া ইয়াত আমি এড কৰিম গৰম পানী। মই গৰম পানী গৰমাই লৈছিলোঁ। এতিয়া উতল অহালৈকে মই ঢাকনিখন মাৰি দিম। মোৰ তৰকাৰী উতলি গৈছে। এতিয়া মই ইয়াত এড কৰিম মাছ। মই মাছ কেইপিচ এড কৰি দিলোঁ। এতিয়া মই আকৌ ঢাকনি লগাই দিম। অলপ সময় উতলাৰ পাছত মই ইয়াতে এড কৰিম থেকেৰা টেঙাখিনি। বেছি হ'ব, মই অলপ কমাই দিম। এয়া 2 পিচ দি দিছোঁ। এতিয়া এইখিনি আকৌ ঢাকনখন মাৰি উতলিবলৈ দিম। অলপ সময়ৰ পিছত চেক কৰি আছোঁ। আমাৰ মাছৰ আঞ্জা প্ৰায় ৰেডি। নিমখটো এবাৰ চেক কৰি চাব, যিহেতু টেঙা দিয়া হৈছে কমিও যাব পাৰে নিমখ। মই অলপ টেষ্ট কৰি চাইছিলোঁ, নিমখ মোৰ জোখতে হৈছে আৰু টেঙাও জোখতে হৈছে। এনেদৰে খাব বহুত ভাল লাগে। কেতিয়াবা মাজে মাজে টেঙা খাৰ এইবোৰ আমি খাব লাগে। একেবাৰে মছলা চছলা বা বেছি ইনগ্ৰিডিয়েণ্ট একোৱে নালাগে। পাঁচফোৰণ আৰু আদা। মই ধনিয়া এড নকৰোঁ ইয়াত, কিয়নো মোক আদাৰ ফ্লেভাৰটো লাগে আৰু থেকেৰা টেঙাৰ ফ্লেভাৰটো লাগে। সেয়ে মই ধনিয়া এড কৰা নাই। যদি আপোনালোকে বিচাৰে এড কৰিব পাৰে। মোৰ আঞ্জা হৈ গৈছে। এতিয়া আজিৰ জিকে ৰাউণ্ডলৈ আগবাঢ়োৱা হওক। আজি প্ৰথম প্ৰশ্নটি হৈছে which state was separated from Assam in 1963 and the answer is Nagaland. Question number 2, which is the first state to ratify Central Gov GST bill and the answer is Assam. Question number 3, which industry is known as Sunrise Industry and the answer is Information Technology. Question number 4, which was the former capital of post-independence Assam and the answer is Shillong. Question number 5, Japanese art ikebana is related to and the answer is flower arrangement. এতিয়া আপোনালোকৰ বাবে ৰখা প্ৰশ্নটি হৈছে Recently Jain Garden and Kaizen Academy has been inaugurated in which city? জেইন গাৰ্ডেন আৰু কাইজেন একাডেমীৰ উদ্ঘাটন কৰিছিল PM মোদী দেৱে। জাপান আৰু ইণ্ডিয়াৰ কোলাবৰেশ্যনত জেইন গাৰ্ডেন আৰু কাইজেন একাডেমী স্থাপন কৰা হৈছিল। ইয়াৰ মেইন মটো হৈছে ভাৰতত জাপানিজ কালচাৰ প্ৰমোট কৰা আৰু জাপানে ভাৰতক শিকাব যে জাপানিজ ইণ্ডাষ্ট্ৰীবোৰে কেনেকৈ কাম কৰে। এতিয়া আপোনালোকৰ বাবে প্ৰশ্নটো হৈছে কোনখন চিটিত জেইন গাৰ্ডেন আৰু কাইজেন একাডেমী স্থাপন কৰা হৈছিল। কমেণ্ট বক্সত ইয়াৰ আনচাৰটো দিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। টেক কেয়াৰ।